ঘৰত যদি সৰু বাচ্চা আছে তেতিয়াহ'লে ঘৰত এইখন বজাৰ থকাটো খাটা, কাৰণ ল'ৰা ছোৱালীয়ে ক'ৰ বস্তু ক'লে নিব, কি কৰিব, আৰু ভিতৰখনতে যেতিয়া তাহাঁতি থাকে এইখনকে কৰি থাকিব। আৰু এই ভিডিঅ'টো মই যেতিয়া ঘৰলৈ গৈছিলোঁ, ঘৰৰ পৰা অহাৰ পাছদিনাখনৰ ভিডিঅ'। মানে ঘৰখন গোটেই খেলি মেলি হৈয়ে আছিলে আৰু অৱস্থা নাইকিয়া হৈ আছিলে। আৰু এনেও ঘৰৰ মেইন মানুহগৰাকী নাথাকিলে ঘৰখনৰ এনেও অৱস্থা বেয়া হৈ থাকে। তাকে আপোনালোকক অকণমান দেখাইছোঁ। আৰু এইয়া ছোৱালীয়ে মানে এয়া শুই উঠি পেলাই মানে ফ্ৰিজত কি আছে চেক কৰি এই চকলেটটো পাই চকলেটটো খাবলৈ লাগিছে দেই। তাৰপাছত ঘৰখন একেবাৰে খালী হৈ থকা দেখি মানুহজনটো ডিউটিতে থাকে, আৰু এইকেইদিন ডিউটিটো অলপ বাঢ়িছে। তেখেতে মানে চাহ খাব আহিবও সময় নাপায়, আৰু মই গধূলি সময়ত তেখেতক বিচাৰি পেলাই গৈছোঁ যে ব'লা অলপ ঘৰত একেবাৰে খালী হৈ আছে, অলপ কিবা কিবি আনোগৈ। তাৰপাছত তেখেতক ৰাতি মানে সন্ধ্যা সময়তে লৈ গ'লোঁ, আৰু তেখেত মানে ভাগৰি জুগৰি ডিউটিৰ পৰা আহিছে, তথাপিতো মানে বজাৰলৈ লৈ গৈছোঁ কাৰণে অকণমান খং কৰিছে আৰু মোৰ চোৰ সেয়া দেখিছেনে মুখখন, বহুত খং। মানে খং কৰিলেও নহ'ব, ঘৰততো বস্তু নাই, ল'ৰা ছোৱালীক মই কি খাবলৈ দিম। আৰু এয়া দেখিছেনে ভাগৰি আছে। হয় বাৰু বেয়াও লাগে, দিনটো ডিউটি কৰে আৰু ৰাতি যদি বজাৰ কৰিবলৈ লৈ আহোঁ, আৰু মানে ৰাতি হ'লে ওচৰত নাই দোকান, সেইটো কাৰণে মানুহজনক লৈ যাবলগীয়া হয়। ওচৰতে যদি থাকিলে হয় তেতিয়া মই নিজেই আনিব পাৰোঁ, কিন্তু একেবাৰে ওচৰত নাই কাৰণে তেখেতকো লৈ যাবলগীয়া হৈছিলে। আৰু যিখন দোকান আছে তাত কিন্তু একদম বস্তুবিলাক ধুনীয়া, ভালেই পায় বাৰু দেই, হ'লচেল দোকান হয়। আৰু এয়া চাই যি য'ত মানে দৰকাৰ হয় সকলোখিনি লৈ লৈছোঁ। আৰু এসপ্তাহৰ বজাৰটো যদি কৰি লওঁ তেতিয়া মানে শান্তি। আৰু ঘৰখনত যেতিয়া মানে ছোৱালীয়ে যেতিয়া ইভিনিং টাইমত ক'ব মা কিবা এটা খাওঁ, আৰু চব সময়তেতো মানে তাহাঁতক কিবা নহয় কিবা এটা লাগিয়ে থাকে, আৰু এটা বস্তুকেতো এনেও ভাল নাপায়, তাহাঁতক মানে বেলেগ বেলেগ সোৱাদ লাগে। সেইটো কাৰণে আৰু মই যদি বিস্কুটটো ৰাখি থওঁ তেতিয়া মানে অকণমান দেৰি কাৰণে ভোকটো শান্ত হ'ব, তেতিয়ালৈকে মই কিবা এটা বনাই দিব পাৰোঁ। আৰু এয়া লাগতিয়াল বস্তুখিনি মানে একেবাৰে একোৱেই নাইকিয়া হৈ আছিলে, অকল শুকান বস্তু কেইটামান আনি পেলাই ৰাখিছিলে। আৰু এইকেইটা চব্জিকেইটা দেখিছেনে, ইমান দাম, বাপৰে বাপ, চব্জি মানে বহুত বেছি দাম। ফুলকবি 140 টকা কেজি, বন্ধাকবি 60 টকা, ইমানেই মানে দাম দেই চব্জি। তথাপিতো তাৰে কেইটামান মই উঠালোঁ, আৰু উঠাই পেলাই আহিলোঁ লাহে লাহে ঘৰলৈ মানে উভতিছোঁ। আৰু যি য'ত মানে ঘৰখন যদি খালী হৈ থাকে একেবাৰে মন ভাল নালাগে, নহয়নে? আৰু যেতিয়া ঘৰখনত একেবাৰে বস্তুবিলাক পৰিপূৰক হৈ থাকে, ভাল হৈ, এতিয়া দেখিছেনে নাখৰামি গাড়ীতে বহি থাকিব বোলে আৰু ফুৰিবলৈ যায়, সেইটো কাৰণে গাড়ীৰ পৰা নানামে। মই কৈছোঁ ব'লা আকৌ পাছত ফুৰিবলৈ যাম। হয়ো বাৰু, তাহাঁতি মানে কি হয়, ফুৰিবলৈ পালে ভালেই পায়, চবেই বাৰু ফুৰিবলৈ পালে ভাল পায়। আৰু এয়া আহি পেলাই পৰি গ'লহি, কিবা বনাই দিব লাগে। আৰু মই আহি পেলাই লৰালৰিকৈ মানে যাওঁতে যিহেতুকে একো নাছিলে কাৰণে শুকান বস্তুখিনি আছিলে, ভিজাই থৈ গৈছিলোঁ, ভাবিছিলোঁ এয়াকে বনাম, আৰু পিঁয়াজ আৰু একো নাই কাৰণে পিঁয়াজ চিয়াজ আনিছোঁ, এয়া সেইখিনিকে বনাম বুলি লৈছোঁ। আৰু আগতীয়াকৈ বস্তুখিনি সামৰি লওঁ বুলি ভাবিছোঁ। আৰু মোৰ এটা ভাল অভ্যাস হৈছিলে কৰোণা টাইমৰ পৰা, আগতে মানে মই চব্জিবিলাক ধুই নাৰাখোঁ দেই, সেইটো মানে মোৰ মাইণ্ডত নাহে যে চব্জিবিলাক ধুই ৰাখিব লাগে নে, মানে সেইটো মই পাহৰি যাওঁ, এনেই মানে পলিথিনে সৈতে ফ্ৰিজত ভৰাই থৈ দিওঁ। কিন্তু কৰোণাৰ টাইমৰ পৰা মানে মোৰ এইটো অভ্যাস মানে ভালেই অভ্যাস বুলি কৈছোঁ। আৰু যিয়ে চব্জি নানো মানে মই একদম চব ধুই কৰি চাফা কৰি শুকাবলৈ দিওঁ, আৰু শুকোৱাৰ পাছতহে ফ্ৰিজত ৰাখোঁ দেই যিকোনো। আৰু চব্জি বেছি দাম কাৰণে মানে পটল দুটামান আৰু জলকীয়া বিলাহী এনেকেই লৈ পেলাই আহিলোঁ, বেছি একো অনা নাই, পাছত বজাৰলৈ গ'লে অলপ সস্তাত পোৱা যাব। আৰু এতিয়া মই বস্তুখিনি ভাগে ভাগে ভৰাই লৈছোঁ, আৰু যদি বস্তুখিনি ভৰাই কৰি ধুনীয়াকৈ চিজিল কৰি লওঁ, তাৰপিছত নিজৰ কামখিনিও কৰিবলৈ ভাল লাগে, নহয় জানো? সেইটো কাৰণে এটা এটাকৈ চব কাটি কুটি ভৰাই কৰি লৈছোঁ। আৰু চিজিল হৈ থাকিলে কামবিলাক কৰিবলৈ অলপ ভাল লাগে, নহয়নে? আৰু যিহেতুকে নিজেই কৰিব লাগে, শান্ত মনে লাহে লাহে কৰি আছোঁ। আৰু ঘৰত যদি মানুহে চিঞৰ বাখৰ কৰি থকা মানুহ থাকে যে চাহ দিয়া ভাত দিয়া, তেতিয়া অকণমান দিগদাৰ এটা হয়। কিন্তু এতিয়াতো তেওঁলোক নায়েই, তেওঁ আকৌ ডিউটি গ'ল, মোক থৈ পেলাই আকৌ তেখেত ডিউটি গ'ল, আৰু ছোৱালীও ক্লাছলৈ গ'ল। সেইটো সময়তে মই মোৰ কামখিনি কৰি লৈ লাহে লাহে ভাত বনাম। ভাত বনাওঁতে আচলতে বেছি টাইম নালাগে, কাৰণ টাইম লাগে অকল এই কাটা কুটা এইবিলাকতহে টাইম লাগে, কিন্তু বনাওঁতে বেছি টাইম নালাগে। আৰু ভিডিঅ'টো আজি বহুত বেছিয়ে দীঘল হৈ গ'লগৈ বাৰু। আৰু